হাই ফ্ৰেণ্ডছ, আজি চাবলৈ গৈ আছোঁ ইণ্ডিয়া ভূটান বৰ্ডাৰত থকা দৰংগা মেলা। এইখন কালা নদীখন পাৰ হৈ আহিলোঁ আৰু এতিয়া আমি আহি পালোঁ চাহ বাগিচাৰ মাজত। চাহ বাগিচাৰ মাজে মাজে গৈ আছোঁ। চাহ বাগিচাৰ সুন্দৰ দৃশ্য। এইখিনি হৈছে দৰংগা মেলা। ইয়াত এতিয়া এইখিনি হৈছে দৰংগা বজাৰ। বহুতো দোকান বজাৰ আছে। সেইফালে হৈছে ভূটান, এইখিনি হৈছে দৰংগা বজাৰ। ইয়াত বেছিভাগ ভূটানী মানুহে বজাৰ কৰে। সেয়েহে বছৰৰ সকলো দিনতেই ইয়াত মানুহ থাকে, সদায় বজাৰ বহি থাকে আৰু বজাৰতো পাই বিভিন্ন বস্তু পোৱা যায়। ইয়াত আহক চাওঁ কি কি পোৱা যায়। কৰোণাৰ সময়ততো সকলোখিনি বন্ধ আছিল। এতিয়া কৰোণা যোৱাৰ পিছত লকডাউন যোৱাৰ পিছত এতিয়া আদান প্ৰদানটো বাঢ়িছে। সিফালৰ মানুহ ইফালে আহিছে, ভূটানৰ মানুহ ইফালে আহিছে আৰু ইফালৰ মানুহো ইফালে গৈছে। ইয়াত মাৰ্কেট এখন আছে, চাই আহোঁ। এইখনেই হৈছে দৰংগা মেলাত থকা দৰংগা বজাৰ। এতিয়া ভিতৰলৈ গৈ চাই আহোঁ। এইফালে কেঁচা চব্জিৰ বজাৰ আছে, এইফালে মাছ মাংসৰ বজাৰ আছে। ডাঙৰ বজাৰ, ডাঙৰ ডাঙৰ জ্বালা আছে, মছলা, এইবিলাক কেঁচা চব্জি। এইখন হৈছে দৰংগা বজাৰ। সেইফালে মাছ মাংসৰো আছে দোকান। ভূটানী লোকসকলে খুব খায়, কিন্তু চেণ্ট ওলাইছে। এইবিলাক চব ভূটানৰ পৰা আহিছে মানুহে অলপ। ডাঙৰ বজাৰ, সুন্দৰ পৰিৱেশত আছে বজাৰখন। আৰু ইয়াত হিন্দীটো বেছিকৈ চলে, অসমীয়াতকৈ ইয়াত হিন্দী বেছি চলে। ভূটানৰ মানুহবিলাকে ইয়াত বয় বস্তু কিনি আছে। হয়, আৰু এইটো হৈছে গাহৰিৰ লাইন। চব মানে গাহৰিৰ মাংসৰ দোকান আছে। এইফালে আছে মাছৰ বজাৰো আছে। দিনে ৰাতি বজাৰ চলি থাকে। এইখিনি হৈছে দৰংগা মেলা। ইয়াত এইখিনিৰ পৰা ভূটানলৈ যাব পাৰে। এইবিলাক অটৰে 20 টকাকৈ ভাড়া লয়। দোকান বজাৰ আছে, সেইফালেও দোকান বজাৰ আছে বহুতো। আহক চাই আহোঁ। ইয়াত কিবা এটা খাব লাগিব, হোটেল এখন বিচাৰি আছোঁ। এইটো হৈছে আজিৰ খানা।
পৰঠা ঘুগনি আৰু এইটো আছে জিলাপি আছে এইটো খাম এতিয়া হোটেলখনো ভাল হোটেল দৰংগা মেলাৰ সম্পূৰ্ণ পৰিৱেশখিনি চাই বহুত বেছি ভাল লাগি আছে আৰুনো কেতিয়ালৈকে এই ঠাইলৈ আহিব পাৰিম তাৰ কোনো গেৰাণ্টি নাই পিছত আৰু আহিব পাৰিম নে নোৱাৰিম সেয়েহে আজি চাই লওঁ ধুনীয়াকৈ সুন্দৰকৈ সম্পূৰ্ণ পৰিৱেশ আহক এইটো ৰাস্তা হৈছে দৰংগা মেলাৰ মূল ৰাস্তা মূল পথ আৰু এইখন হৈছে বজাৰ কাপোৰ আৰু বেগৰ দোকান আছে ইয়াত এইখিনিত এতিয়া অকণমান সৌ গছডালৰ তলত অলপ জিৰণি ল'ম ঠাণ্ডা বতাহ দি আছে গছৰ তলত অলপ জিৰণি লৈছোঁ ঠাণ্ডা লাগিছে জিৰণি লৈ ইয়াত ভূটান বৰ্ডাৰত বহুতো সুবিধা আছে এইফালে আছে লজ আপোনালোকে থাকিব পাৰিব ইয়াত ভূটান বৰ্ডাৰত ইয়াত ষ্টেট বেংকৰ শাখা এটাও আছে আৰু এইখন হৈছে শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ দৰংগা মেলাত থকা এখন শংকৰদেৱৰ সত্ৰ সুন্দৰ বনাইছে ভিতৰৰ পৰিৱেশটো ভাল লাগিছে এতিয়া বাছ এখনৰ উঠি যাম ৰঙিয়ালৈ যাম তাৰপিছত ৰঙিয়াৰ পৰা আৰু ঘৰলৈ যাব লাগিব পাঠশালালৈ